নমস্কাৰ। কবিতাৰ শিৰোনাম ইজে অগ্নিবীণাৰ টান। কবি অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী। এইটো নহয় হাঁহি তামাচাৰ ভাগৰ জুৰুৱা গান, ইজে জীৱন মৰণ একাকাৰ কৰা অগ্নিবীণাৰ টান। ইজে শত অপমান লাঞ্ছনা হানি উজৰা অসীম তাপ, ইজে ৰুদ্ধ আত্মবেদনা নিজৰি ওলোৱা অনল ভাৱ, ইজে সুধাৰ কাৰণে দেৱদানৱৰ সিন্ধু মথন গান, ইজে মৃত্যুঞ্জয় পদৰ কাৰণে মহাহলাহল পান, ইজে মাতৃচৰণ পূজাৰ বেদীত হৃদয় ৰক্তদান, ইজে ভাই ভাই হবে চকু পচাৰতে এক হৈ যোৱা প্ৰাণ, ইজে হীনতা নিচতা ভীৰুতা দীনতা জোকাৰি পেলোৱা ভাৱ, ইজে এক ৰূপে ৰহে এক ৰঙে চঙে এক কৰি দিয়া চাহ, ইজে মহামানৱতা মূৰ্ছিত হোৱা অতি ঘোৰ অপমান, ইজে উৎপীড়নৰ ঘৃণিত গৰ্ব গুৰি কৰা অভিযান, ইজে সুপ্ত জীৱন চকোৱা জগোৱা বজ্ৰ নিনাদ টান, ইজে মানৱৰ অধিকাৰ হেতু কৰা শৃংখল অভিযান, ইজে নৰ নাৰায়ণ লাঞ্ছিত হোৱা ভয়াৱহ ইতিহাস, ইজে জীৱনৰ হকে মৰিবৰ হেতু প্ৰাণ ভৰা অভিলাষ, ইজে মুক্ত জীৱন বন্ধন কৰাৰ কঠোৰ বেঠাৰ হান, ইজে মানৱতা অৱমাননাকাৰীক মৰ্দিত কৰা ধ্যান, ইজে শত আঘাতৰ ৰক্ত ধুৱা শ্ৰাৱণৰ মহাবান, ইজে মাতৃ আদেশ সন্তান প্ৰাণ দিবলৈকে বলিদান,